হেল্ল' গাইজ, প্ৰথমতে মোৰ চেনেলটোত আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি এটা নতুন ধুনীয়া ৰেচিপি লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই ভাবিলোঁ কি খাৰ বনাম। মানুহে কয়েই নহয় খাৰ খোৱা অসমীয়া, তেতিয়াহ'লে খাৰ খোৱা অসমীয়া খাৰ নেখালে কেনেকুৱা হয়, নহয় জানো? এতিয়া ভাবিলোঁ মই আজি কি বনাম, খাৰ বনাবলৈ লৈছোঁ। এয়া মাটি দালি, এয়া মই মাটি দালি তিয়াই ল'লোঁ, দেখিছেনে? এতিয়া সেইকাৰণে মাটি দালি তিয়াই ল'লোঁ আৰু এয়া অমিতা, এয়া তাৰমানে ফুলকবি ঠাৰি আছিলে, বুঢ়া হ'লে অকণমান ভাল হয় কাৰণে ফুলকবি ঠাৰি লৈ ল'লোঁ। এতিয়া মই এইখিনি দালিখিনি ইয়াত দি দিলোঁ, গোটেইখিনি ইয়াত দালি চব ইয়াত দি ল'লোঁ। এনেদৰে মাটি দালি খাৰ কিন্তু খাবলৈ খুব ধুনীয়া হয়, আচলতে বৰ পিছল হয়। খাৰটো অকণমান পিছল হ'লে খাই ভাল লাগে। এতিয়া তাত মই এই কাটি থোৱা যি ঘৰৰ এটা মই অমিতা পাৰি আনিলোঁ, পাৰি আনি ইয়াত অমিতাখিনি দি দিলোঁ। এয়া আৰু কবি ঠাৰিখিনি ইয়াতে দি দিলোঁ। এতিয়া কবি ঠাৰিখিনি ইয়াতে দি দিছোঁ। এয়া আৰু ইয়াত এতিয়া অকণমান মই নিমখ দিম, সোৱাদ অনুযায়ী মই এতিয়া এচামুচ ইয়াত নিমখ দি দিলোঁ। যদি কম হয় মই পিছত আকৌ অকণমান দি দিম। এতিয়া বৰ্তমান সিজিবৰ কাৰণে এইকণ দি দিলোঁ। ইয়াত এতিয়া অকণমান পানী এড কৰি, ইয়াত মই পানী এড কৰি দিলোঁ, বেছি নহয়, অকণমান দিম পানী, সিজিব জোখাই পানী অকণমান দি দিছোঁ। এয়া ইমানটো জোখৰে মই পানী দিছোঁ। দি পেলাই এতিয়া মই এইটো চিটি মাৰিবলৈ দি দিম, গেছত উঠাই দিম। গেছৰ ওপৰত মই এতিয়া এই প্ৰেছাৰ কুকাৰটো বহুৱাই দিলোঁ। 3টামান চিটি মৰালে মই অপেক্ষা কৰিম। ইয়াত মই এতিয়া খাৰ নাই দিয়া কাৰণ খাৰ দি দিলে যেতিয়া চিটি মাৰিব গোটেই প্ৰেছাৰ কুকাৰটো লেতেৰা হৈ যাব। সেইকাৰণে যেতিয়া চিটি মাৰি সিজি যাব, সিজি যোৱাৰ পিছত সাফৰখন খুলি মই খাৰ দি দিম। তাৰপিছত মই এতিয়া ইয়াত দিবৰ কাৰণে যিকেইটা মই মছলা ইয়াত ল'ম, সেই মছলাকেইটা মই এতিয়া গোটাই লওঁ। মই এয়া সিজি হৈ গ'ল, প্ৰেছাৰ চিটি মাৰি দিলে, মই গেছটো অফ কৰি দিলোঁ। মই এতিয়া তাৰ বাবে লৈ ল'লোঁ এটা সৰু চাইজৰ পিঁয়াজ, সৰু সৰুকৈ কুটি ল'লোঁ আৰু নহৰু অকণমান, বৰ বেছি মিহিকৈ নহয়, অকণমান থেতেলিয়াই লৈছোঁ। অকণমান আদা থেতেলিয়াই ল'লোঁ আৰু এটা কেঁচা জলকীয়া। কেঁচা জলকীয়াটো আপোনালোকে খালে দিলেও দিব পাৰে, নিদিলেও নাই। মই অকণমান জ্বলা নিচিনা হ'লে খাই ভাল পাওঁ কাৰণে এটা জলকীয়া লৈ ল'লোঁ। এতিয়া মই গেছৰ ওপৰত কেৰাহীখন বহুৱাই এটা বটলত মই খাৰ লৈ ল'লোঁ, দেখিছেনে? এয়া খাৰ, কল খাৰ হয় এইটো, দেখিছে? মই আজি বহুত দিনৰ আগতে এইটো প্ৰস্তুত কৰি ৰাখিছিলোঁ। এনেদৰে কল খাৰ জুইত পুৰি পেলাই আপোনালোকে চিচাৰ বটল এটাত যদি এনেদৰে ভৰাই থয়, আপোনালোকে 6 মাহ 7 মাহ এবছৰলৈকে থৈ দিলেও খাৰটো বেয়া নহয়, বেছি ভালহে হ'ব। সেইকাৰণে মই এই কল খাৰ আগতে জুইত পুৰি ল'লোঁ। ভীমকলৰ আপোনাৰ বাকলি লৈ ল'ব লাগে, ভীমকলৰ বাকলি ল'ব লাগে। বাকলি লোৱাৰ পিছত সেইটো জুইত ধুনীয়াছে এঙা হোৱালৈকে পুৰিব লাগে। পুৰি লৈ পেলাই পানীত অকণমান তিয়াই থৈ দিলে হয়। তিয়াই থৈ দিয়াৰ পিছত যি কালাৰ ৰংটো ওলাই যাব, পানীটো ওলাব, সেই পানীটো আপোনালোকে এটা চিচাৰ বটলত ধুনীয়াকৈ ভৰাই থ'বচোন। এই বস্তুটো বহুত দিনলৈকে ভাল হৈ থাকিব আৰু আপোনালোকৰ বাৰে বাৰে বনাই নাথাকিলেও হয়। খোৱা চৌদা দি পেলাই আপোনালোকে খাৰ বনোৱাতকৈ এই কল খাৰ আমাৰ যিটো প্ৰকৃতিৰ পৰাই আমি পাওঁ, সেই বস্তুটো দিলে খাই বহুত বেছি ভাল লাগে। চৌদাটোতকৈ এই খাৰটো আপোনালোকে দিব, বহুত ভাল লাগিব। আৰু সেইকাৰণে মই এইটো প্ৰস্তুত কৰি ৰাখিলোঁ এটা চিচাৰ বটলত, দেখিছেনে? আজি এইটো প্ৰস্তুত কৰা মোৰ এমাহতকৈ বেছি হ'ল। এতিয়া মই খাৰ বনাইছোঁ যিহেতু এইটো এতিয়া মই ব্যৱহাৰ কৰিম। আহক তেতিয়াহ'লে, মই গেছটোত কেৰাহীখন তুলি থোৱা আছে। সিজি যোৱাৰ পিছত মই এতিয়া ইয়াত মই চামুচে জোখ কৰি দিয়া নাই, আপোনালোকে আন্দাজত দি ল'ব। ময়ো আন্দাজতে অকণমান সৰহকৈ দি দিম কল খাৰ। এয়া দেখিছেনে? ইমানকণ দি দিলোঁ। কালাৰটোৱে কি ধুনীয়া হৈছে, দেখিছেনে? এইকণ দি দিলোঁ। দিয়াৰ পিছত এতিয়া মই এইটো ভালদৰে অকণমান লৰাই দিম। এয়া লৰাই দিলোঁ। লৰাই দিলোঁতে কালাৰটো কি ধুনীয়া উঠি গ'ল, দেখিছেনে? মই ইয়াত কিন্তু হালধি ইউজ নকৰোঁ। হালধি দি দিলে আপোনাৰ খাৰ বনোৱা কোনো অৰ্থই নাথাকিব, নহয় জানো? এতিয়া মই হালধি নিদিওঁ। এতিয়া মই তেলকণ মাৰি লওঁ তেতিয়াহ'লে, আহকচোন। অকণমান মই ইয়াত মিঠাতেল দিম, অকণমান, বেছি নহয়। খাৰত বেছি তেল দিলে বেয়া খাবলৈ, সেইকাৰণে অকণমান মই মিঠাতেল দিলোঁ। অকণমান পাঁচফোৰণ দি দিলোঁ, ইমানটো জোখৰ পাঁচফোৰণ দিলোঁ। পাঁচফোৰণটো ক'লা হ'লে তাত মই পিঁয়াজকণ দি দিলোঁ। তাত মই এতিয়া নহৰুকণ দি দিম। যি নহৰু বাটিছিলোঁ, নহৰুকণ গোটেইকণ দি দিলোঁ। দি পেলাই অকণমান ভালদৰে লৰাই দিম। এতিয়া
এয়া ভজা হৈ গ'লত মই এতিয়া ইয়াত দালিকণ খাৰকণ ঢালি দিম। জলকীয়াটো দি দিলোঁ। এতিয়া মই ইয়াত খাৰকণ ঢালি দিম। এতিয়া মই ইয়াত ঢালি দিলোঁ খাৰটো। এতিয়া উতলি গ'লত মই যি আদা বাটি থৈছিলোঁ আদাখিনি ইয়াত ধুনীয়াকৈ দি দিলোঁ। আদা অকণ সৰহকৈ দিলে খাই ভাল লাগে। যদি আদা পাত হয় তেতিয়াতো কথাই নাই, আদা পাত হ'লে খুব বেছি ভাল লাগে। নহৰু আৰু আদাটো অকণমান সৰহ হ'ব লাগে, তেতিয়া খাৰৰ মানে টেষ্টটোৱে বেলেগ হয়। খাৰ আদা নহৰু বেলেঞ্চটো যদি একদম জোখত হয়, সেইকণ খাৰ আপুনি খাই থাকিব আৰু। এইটো আকৌ হালধি নিদিয়ে আকৌ খাৰত দেই। সেইকাৰণে খাৰত হালধি দিলে কি হ'ব আৰু, সেইটো আঞ্জাই হৈ যাব ন। সেইকাৰণে খাৰত হালধি নিদিয়ে, সেইকাৰণে বগা বগা হৈ থাকে। ইয়াত এতিয়া মই অকণমান কেঁচা মিঠাতেল দি দিম, তেতিয়া টেষ্টটো আৰু বেছি ভাল হ'ব। এই অকণমান মিঠাতেল দি দিলোঁ। কেঁচা মিঠাতেলকণেও কিন্তু বৰ ধুনীয়া এটা ৰং উলিয়াইছে দেই। এয়া ভালদৰে লৰাই দিলোঁ। এতিয়া আদাটো যাতে অকণমান সিজি তাৰ গোন্ধটো ভালদৰে ওলায়, তেতিয়ালৈকে অকণমান উতলাই দিম। উতলাৰ পিছত আৰু মোৰ খাৰ খাব পৰা হৈ যাব। নিমখ দিবই নালাগে, মই চালোঁ নিমখটো বৰ জোখত হৈছে। আপোনালোকেও বেলেঞ্চত দি ল'ব, কিমানকণ জোখত কোনে যিমান খাই নিমখ দি ল'ব। মোৰ কাৰণে আমি যিমানটো নিমখ খাওঁ তাৰ কাৰণে একদম পূৰা ধুনীয়া জোখত হৈছে। আমি নিমখ নিদিলেও হ'ব। আৰু খাৰটো আপোনালোকে আন্দাজত দি ল'ব, নিজৰ জোখত যিমান বনায় পৰিমাণটো চাই খাৰটো দিব। তেতিয়া খাৰটো খাবলৈ বহুত টেষ্ট হয়। আমাৰ খাৰ খোৱা অসমীয়া খাৰ প্ৰস্তুত কেনেকুৱা পালে আপোনালোকে ভিডিঅ'টো চাই লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ পেজটো কিন্তু ফ'ল' কৰিবলৈ নাপাহৰিব। তেতিয়াহ'লে পুনৰ এটা নতুন ভিডিঅ' লৈ অহা প্ৰতিশ্ৰুতি আজিলৈ বাই।